হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এয়া ৰাতিপুৱা গা পা ধুই আজৰি হৈয়ে আজি আৰু বেলেগ কামত ব্যস্ত নহয় আহি গ'লোঁ চিধাই পাকঘৰলৈ বুলি, কাৰণ আজি নিয়ৰৰ প্ৰথম স্কুল আৰম্ভ। তাকে দৌৰা দৌৰিকৈ আহিছোঁ আগতে পাকঘৰটোতে। আমিও যি গতিকে ৰেডি হ'ব লাগিব, সেয়ে আমাৰ কাৰণে এয়া চাহ ৰুটি বহাই দিছোঁ, নিয়ৰৰ কাৰণে ভাত। তাৰ গাও বহুত বেয়া, কালিলৈকে ৰাতিলৈকে তাৰ যিমান জ্বৰ, গাত বল অলপো নাই। সি যে আজি স্কুল যাব মই আচলতে ভবা নাছিলোঁ। সি নিজে স্কুল যাম বুলি কোৱা কাৰণে মই ভালে পালোঁ। আজি নতুন স্কুল আৰম্ভ, স্কুল নগ'লে বহুত মনটো বেয়া লাগিলে হয়। সি নিজে যাম বুলি কোৱা কাৰণে এয়া তাক দেউতাকে খৰধৰকৈ ৰেডি কৰাব লৈছে। বাকী ইফালে আৰু আজি এটা কামৰ দায়িত্ব বাঢ়ি গ'ল, এয়া টিফিনৰ দায়িত্বটো। বাকী এয়া সি যদি স্কুল যাব বুলি মই ভাবিলোঁহেঁতেন, তেতিয়া মই টিফিনটো ৰাতিতে মই ঠিক ঠাক কৰি থলোঁ হয়। কিন্তু এয়া চাওকচোন, টিফিনটোত মই যিখিনি বস্তু ভৰাইছোঁ, টিফিনটোৰ ভিতৰখন শুকোৱা নাই, জিকা আছিলে, সেয়া আৰু উলিয়াই পেলাই মই এয়া মুচি দিছোঁ কাপোৰখনেৰে। তাৰ গা ইমানেই বেয়া, স্কুলত যি যাব ভবা নাই। তাৰো হয়তো মন গৈছে নতুন স্কুলত যাবলৈ। তাকে এয়া তাক দেউতাকে ৰেডি কৰিলে, মোৰ এইফালে ঘৰৰ কাম কৰি মই আজৰি হোৱা নাই। ইয়াত সি ৰেডি হ'লে আৰু এয়া তাৰ আজি নতুন স্কুল প্ৰথম দিন। তাকে এইফালে দেউতাকে একদম ধুম তাক ৰেডি কৰাইছে। ময়ো এইফালে কিবা কিবি কৰি আছোঁ। ময়ো ভাবিছিলোঁ প্ৰথম স্কুল আজি থ'ব যাব লাগিব চাগে, কিন্তু সি কৈছে দেউতাকৰ লগতে বোলে যাব, সেইকাৰণে মই নোলালোঁ। ময়ো ভালে পালোঁ, ঘৰৰ কামখিনিকে কৰি মই আজৰি হ'ব পাৰিম। বাকী মই আনিবলৈ যাম বাৰু, দেউতাকে থৈ আহিব। বাকী এয়াই আছিল আজিৰ ভিডিঅ'টো। বাকী নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। আমাৰ নিয়ৰে ওলাই মেলি ৰেডি। আমাৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায়, আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই।